হাই ফ্ৰেণ্ডছ, মোৰ নাম ৰাজদীপ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। আজি পুতি নিশাতে আহি কিবা বেয়া সপোন দেখিছে চাগে। বাট কবিতা পঢ়ি আছো দেখা নাই। আচ্ছা টোপনি ভাঙিলে আজি পুতি নিশাতে আহি। মই কি আছো কি আচৰিত হ'ল? এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে, আপুনি কি কবিতা পঢ়ি আছে? বুঢ়া পাইছা মোক? পানী কেঁচু আৰু কালি জন্ম হৈছে, ভালকে দাঁতেই নুবুজিছে। এই ফাল্টু নকৰবি দেই, এনে টেনশ্যনত আছো মানুহটো। কিহৰ টেনশ্যনত আহিছা? কৈ আছো না নাই কবিতাৰ টেনশ্যন। কবিতা লাগে মোক, কবিতা। কবিতা লাগিছে? কবিতা লাগিছে মোক ক'লে তো হৈছে, মই এতিয়া আনি দি আছো। পাগলটো কিবা কবিতা আনে। কি হ'ল? এই মদাহী চাওক চাকৰিৰ পৰা খেদি দিয়াই ভাল হ'ব নেকি? চা কিয়? একে পুলিচৰ ধান্দা কমিছে, মাইকী মানুহৰ ধান্দা বাঢ়িছে হে। সঁচাই কৈছো চা, মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে, কবিতা লাগিছে। মই বোলো কি আছো, মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা, তাইক বুঢ়াটোলে কি বুলি মাতি দিওঁ চা। এই পাগল, বসুমতাৰে কাৰো নাম কোৱা নাই নহয়। কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে। এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব। মোহন, তুমি বহাচোন, মই তোমাক ধুনীয়াকৈ বুজাই দিম। ইয়াত বহা। আচ্ছা কি হৈছে? মানে কি হৈছে চা। মুকুতা দা এবেলি কিন্তু আপুনি ভালকে চকু দিব দেই। পুৰা চকু দিম, একো টেনশ্যন নল'বা। সি কোনো উল্টা পুল্টা কৰিবই নোৱাৰে। সেইদিনাখন পৰা মানুহটো নাই বুলি কৈ নায়ে নহয় আৰু। নাই কি কলৈ যাব, এদিন নহয় এদিন কি আহিবই লাগিব। মোৰ হিচাপত তুমি এটা কাম কৰা। কি? নেহাক তুমি কোনোবা পুলিচৰ ৰিলেশ্যনৰ মানুহৰ লগত বিয়া দি দিয়া। পুলিচৰ ৰিলেশ্যনৰ মানুহ? মুকুতা তই আহিছি ভালে হৈছি দে। কিয়? তোক বিৰাট দৰকাৰ হৈছে মোৰ। আছোন অলপমান। নকলৈ আনা এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া। কবিতা? কবিতা দিনা ভাই লিখি পাৰবি না তই? বাকলি আপুনি কবিতাৰ কাৰণে কামোৰ দিবলৈ এৰাই নাই। ৰ না, এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে। আজিও বোলে দিব লাগে। বসুদা আপুনি টেনশ্যন নল'ব, কবিতা এটা আপোনাক লিখি দিম। তই পাৰবিতো? আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো। দে 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 লিখি দি না ভাই। এই বালুং, এই মোক এই পেন এটা আৰু কাগজ একেৰা দিয়াচোন। মদাহী চা আচাই চাই কথাটো কওঁতেহে মই গম পাইছো কি কবিতা কথাটো। দে 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 লিখি থাক। শুনকচোন, মানে মই কবিতা এটা গাম শুনিবচোন। এই পাও মদাহী চা শুনকচোন, শুনকচোন। মুকুতা দা আপুনি ইয়াতে লিখকচোন, মই পেন এটা আনি দিছো। মদাহী চা শুনকচোন। কৰি আছা তই? আপুনি চবকে কবিতা লিখিবলৈ দিছে, মই চান্স এটা দিব নোৱাৰিছো। কি চান্স? কবিতা লিখা কবিতা লিখবা জানা তই? বহুত মঞ্চাই গাই ফুৰিছো। দেচোন দে 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 পঢ়ি শুনাও। মই এটা গাম হা। লাও পুলি লৰাই উলু লৰাই। ইটো দেখোন কোনটো যুগৰ কবিতা? এতিয়া মই নিজে উঠিছো। দে পঢ়ি দে। লাও পুলি লৰাই উলু লৰাই লফা, হুৱাই ঘূৰাই মুতি দিলো একেদিনাই চাফা। মই নিজে উঠিছো। মুকুতা দা পাৰিব জানো? মুকুতা হৈছি না? এই 2 লাইন মান হ'ল। দে 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 পঢ়ি শুনাওচোন। শুনিব ন? জোনাক ৰাতি। মজাং বিৰাট ধুনীয়া, এইটোৱে ফাইনাল। এই বাকীখিনি শুনি ল কি লিখিছে। পঢ় দে। শুনক, জোনাক ৰাতি আকাশেৰে উৰি যায় জাক জাক হাতী। হাতী? আকাশেদি হাতী উৰিব পাৰে? আৰে কবিতাত পাৰে, এইবিলাক আধুনিক কবিতাত পাৰে। হ'ব দে হ'ব হ'ব। বাইলুং ডিষ্টাৰ্ব নিদিবিচোন, সি লিখক। আপোনাক মই বেয়া পাইছো। কিয়? সেইখিনিতে কম আহকচোন। টাইম নষ্ট নকৰিবি বুলি কৈছো। এবাৰ শুনকচোন। দে শুনা। পাও চৰাই উৰি গ'ল পালে নদী পা, ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ। শনিবাৰ শুক্ৰবাৰ শনিবাৰ কিতাপত লিখা আছে শুক্ৰবাৰ। মই কিতাপৰ পাওয়াটো কথা নকৈছো, এইটো বেলেগ পাও। মানে
শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জু কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো কবিতা কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গ'ল দে পঢ়ি শুনাও এয়া বিউটি এইটো এটা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পৰিব নে ইংলিছত পৰিব অসমীয়া ইংলিছ দুটা মিক্স আছে তই পঢ়ি শুনাও না That is a buffalo. ভাঙি আছে উই হাফেলো এইটো কবিতা লিখিছে আপুনি ডক আৰু আছে অমুদেছা মই এটা কাম শুনিব হা অৰচি শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা আহা যামগে বলা 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 এইটো কি কবিতা এটা আৰু লিখা কি হৈছে চাওকচোন ছাৰ সি কবিতাটো লিখা শান্তি নেদে মইনো কি কৈছো খালি কবিতা এটা উঠিহে দিছো বোলে অ গৌ আগ খাও কিয় আগডাল লেখাই গুইডাল কামুৰি দাঁতটো ভাঙো কিয় চব এই শুনকচোন শুনক কওক কবিতা মই লিখি আনিছো আপোনাৰ কাৰণে শুনক সি ছাৰ আপুনিও কবিতা লিখে কিয় নোৱাৰিম নেকি মই কিমান কবিতা উঠিছো চাই নোৱাৰিছে শুনক আঁঠুত থুতৰি থৈ মোৰ চিতাৰ কাষত বহাৰ বাবে তোমাক আজি ভাল লাগিছিল সিদিনাও যিদিনা তুমি আৰু মই একাকাৰ হৈছিলো নদীৰ পাৰত নিৰ্জনতাৰ আৰে আৰে ঠিক যেন একেটিয়ে দৃশ্য ৰাঙলী আভাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত এক কবিতা ধুনীয়া লিখছা ছাৰ পুলিচ অফিচাৰেও ইমান ধুনীয়া কবিতা লিখিব পাৰে কাৰণ পুলিচো এজন মানুহ পুলিচৰো আবেগ থাকে অনুভৱ থাকে আমিও মানুহ বসুমতাৰী লওক এই কবিতাটো মই আপোনাক দিলো জয় বুঢ়াই বাথৌ চাও কি লিখিছে এইটো একে পঢ়ি ফলিব ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাবলৈ একেবাৰে নাপাহৰিব